আজি আমি এই ভিডিঅ'টোত কানাড়া বেংকৰ এনালাইচিছ কৰিম। কানাড়া বেংকৰ এটা ভাল নিউজ আহিছে। কানাড়া বেংক এপ্ৰুভ দি কেপিটেল ৰেইজিং প্লেন অফ বেংক এমাউণ্টিং আপ টু 9,000 crore বাই ৱে অফ ডেপ্ট ইনষ্ট্ৰুমেণ্ট। বেংকে কেপিটেল ৰেইজ কৰিব 9,000 crore। গতিকে এইটো এটা ভাল নিউজ হয় কোম্পেনীটোৰ বেংকটোৰ বাবে, আৰু ইয়াৰ ইম্পেক্ট অনাগত দিনত শ্বেয়াৰ প্ৰাইচত আহিব। যদি আমি কানাড়া বেংকৰ ফাণ্ডামেণ্টেল এনালাইচিছ কৰোঁ, তেতিয়া দেখিম যে বেংকটোৰ পাব্লিক ছেক্টৰ বেংক হয় আৰু মাৰ্কেট কেপ হ'ল 33,733 crore। EPS হ'ল 33.76, PE হ'ল 5.51, ইণ্ডাষ্ট্ৰি PE 9.26। ইণ্ডাষ্ট্ৰি PE লগত যদি তুলনা কৰে তেতিয়া কানাড়া বেংকৰ PE ইণ্ডাষ্ট্ৰি PEতকৈ কম 5.51, আৰু ইণ্ডাষ্ট্ৰি PE হ'ল 9.26। গতিকে বেলেগ কোম্পানীৰ লগত তুলনা কৰি চালে এই কোম্পানীটো এতিয়াও বহুত সস্তাত পোৱা গৈছে। বুক ভেলু 338.76 আৰু প্ৰাইচটো বুক হ'ল 0.55। তো বুক ভেলুৰ প্ৰায় আধা দামতে এতিয়া বেংকটো বৰ্তমান ট্ৰেড হৈ আছে। গতিকে এতিয়া কোম্পানীটো সস্তা হৈ আছে বা বেংকটো সস্তা হৈ আছে, আৰু ফেচ ভেলু হ'ল ₹10। যদি আমি শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ চাওঁ কানাড়া বেংকৰ, তেতিয়া প্ৰমোটাৰৰ ওচৰত 62.93% ষ্টেক আছে, পাব্লিকৰ ওচৰত আছে 37.07, FII ওচৰত আছে 8.48, DII ওচৰত আছে 13.61। শ্বেয়াৰ হোল্ডাৰ যদি চাই তেতিয়া দেখিব প্ৰমোটাৰ হ'ল প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। তো এইটো গভৰ্ণমেণ্ট অউন কোম্পানী হয় বা বেংক হয়, আৰু সেইটো কাৰণে ইয়াত ইনভেষ্ট কৰাটো ছেফো হয়। আৰু যদি আমি কোম্পানীৰ ৰিজাল্ট চাওঁ, তেতিয়া দেখিম মাৰ্চ কোৱাৰ্টাৰত বেংকৰ ইনকাম ফ্ৰম ইনভেষ্টিং হৈছিলে 4,938 crore। ইনকাম ফ্ৰম ইনভেষ্টিঙত আপুনি দেখিব যে কোৱাৰ্টাৰ জাম্প হৈছে। একেদৰে ইণ্টাৰেষ্ট আৰ্ণ হৈছে 18,226 crore। নেট ইণ্টাৰেষ্ট ইনকামো হৈছে 7,371 crore কোৱাৰ্টাৰ। নেট ইণ্টাৰেষ্ট ইনকামতো জাম্প আহিছে। আদাৰ ইনকাম 6,291 crore। প্ৰফিট বিফৰ টেক্স 2,838 crore কোৱাৰ্টাৰ জাম্প হৈছে। প্ৰতি মাহত কোৱাৰ্টাৰত প্ৰফিট বিফৰ টেক্স লাহে বাঢ়িছে। প্ৰফিট আফটাৰ টেক্স হৈছে 1,969 crore। প্ৰফিট আফটাৰ টেক্সো কোৱাৰ্টাৰ বাঢ়িছে। যদি আমি চাৰ্টখন চাওঁ, তেতিয়া এক বছৰ চাৰ্ট চালে দেখিম যে বেংকটো 265 পৰা কাৰেক্ট হৈ বৰ্তমান 185 rupees পাইছেহি, আৰু এবছৰৰ আগত বেংকটো 160 rupeesতে বহুদিন ট্ৰেড কৰি আছিলে। এতিয়া তাৰ ওচৰে পাঁজৰে বেংকটো বৰ্তমান ট্ৰেড হৈ আছে। গতিকে এইটো এটা ভাল সময় হয়। 3 মাহৰ ভিউত যদি এই বেংকৰ ষ্টকটো কনচিডাৰ কৰা হয়, তেতিয়া ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে। চ' আজিলৈ ইমানেই। থেংকছ।